Hello guys, namaskar and welcome back to my YouTube channel. My name is Sanjeev Borwa and you watching the channel Sanjeev Akash. বন্ধুসকল আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আমাৰ নৰ্থ লখিমপুৰ টাউনলৈ যাম আৰু নৰ্থ লখিমপুৰ টাউনত গৈ পিনি মই এখন কিতাপ কিনিবলৈ আছে। কিতাপখন কিনি পিনি আৰু অলপ কাম আছিলে, কামখিনি কৰি পিনি আপোনালোকক দেখুৱাই আছো আৰু ভিডিঅ'টোৰ লগত চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি মই খোৱাৰ লগত উঠি পিনি গৈ আছোঁ খোৱা বাইকত। খুৰা মই দুটা গৈ আছোঁ, গৈ পিনি বলক গৈ থাকোঁ। তো গাইজ ফাইনেলি আহি পিনি আমাৰ পহুমৰা পাৰ হৈ পিনি ৰঙানদী পাৰ হৈ পিনি দুৰ্গা মন্দিৰ পাৰ হৈ আহি আছোঁ আৰু এয়া আগত এতিয়া পালোহি আমি গণেশ মন্দিৰত সেৱা জনাই পিনি আমি গৈ আছোঁ নৰ্থ লখিমপুৰ টাউনৰ অভিমুখে। বলক নমস্কাৰ। বৰ্তমান আহি পিনি মই আমাৰ নৰ্থ লখিমপুৰ টাউনৰ ভিতৰত মই আহি পালোহি। এতিয়া আহি পিনি মই মোৰ কিতাপ এখন কিনিবলৈ আছে, কিতাপখন কিনি পিনি বলক দেখ কিতাপ ইফালে আছে, এইটো বাৰু ইপাৰে আছে কিতাপৰ দোকানখন, গতিকে কিতাপখন দোকানত যাবলৈ পৰা নাই। দোকান এখন টমটম গৈছে, ইমান মানে হেৰি আছে। এইখন আগত যে আছে সেইখন দোকান আগৰ টমটমে পাৰ হৈ আছে। বলক যাওঁ গৈ বাউকে আহি পাইছোঁহি। এখন নিউ শইকীয়া বুক ষ্টলত আহিলোঁ। নিউ শইকীয়া বুক ষ্টলত আহি পিনি কিতাপখন লৈ লওঁ। আহক, ইমান কিতাপ আছে এইফালে দেখিছে। কিতাপৰ এখন নিউ শইকীয়া দা আৰু কিতাপখন কিনি লওঁ। কিনি পিনি কিনি লওঁ। ইমান এটা সুন্দৰ গীত গালে। তেওঁ গীত গাই আছে, তেওঁ মানে অন্ধ আছিলে আৰু অন্ধৰ কাৰণে মানে পইচা অলপ অসুবিধা হয় আৰু পইচা অসুবিধা হোৱাৰ কাৰণে তেওঁ আজি এনেদৰে ফুটপাথত আহি পিনি তেওঁ গান গাই পিনি আমাৰ তেওঁ যি ঘৰখন চলাইছে। এয়া মই মানুহজনক দেখুৱাই দিছোঁ, দেখিছে। তো গাইজ কিতাপ লোৱা হৈ গ'ল। তাৰপিছত আপুনি দেখিলে ল'ৰা অন্ধ মানুহজনে গীত গাই আছিলে, দেখালোঁ। এইফালে দোকান আছে আৰু বলক এতিয়া টাউনৰ মাছ মজিয়ালৈ যাওঁ। তো গাইজ বৰ্তমান মই টাউনৰ মাছ মজিয়াত সোমাই আহিছোঁ আৰু এইফালেদি গৈছোঁ হেৰি ওচৰতে এইবোৰ দোকান পোহাৰ আছে। এখন ফাৰ্মাচী এখন। বলক যাওঁ। আগতো আৰু মোৰ কাম এটা আছে, মানে কামটো কৰিবলৈ মই গৈ আছোঁ। আগত মানে বেংকত সোমাব লাগিব, মানে বেংকৰ মোৰ কাম এটা আছে, কামটো কৰি লওঁ। বলক আপেল খাওঁ। আপেল আছে, আম আছে, কমলা আছে, বগৰী আছে,
চব আছে ডালিমলৈকে আছে ব'লক খাওঁ তো গাইজ আপেল খাই ল'লোঁ আপেল খাই পিনি এতিয়া এফালে যাম এতিয়া ইটো পাৰে বেংক আছে মানে মই বেংকলৈ যাম বেংকত গৈ কাম অলপ আছে কামখিনি কৰি ল'ম এফালে আহিলোঁ তো গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগৰ বন্ধুসকল আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ